Hello guys, welcome to our vlog. As we are reacting to our old TikTok videos and normal kiba photos videos আমি reacting কৰি আমি বহুত আগৰ পৰা যেটা আমাৰ আজি 5 বছৰ মান হৈ গ'ল মানে ফ্ৰেন্ডশিপ থকাৰ পৰা আমি তেতিয়াৰ পৰা আমাৰ ভিডিও বিলাক আজি চাম আৰু আপোনালোককো দেখাম স্ক্ৰীনত দেখুৱাই আহি আছে আপোনালোকে চাই থাকিব তো আপোনালোকে এটা ভিডিওটো আমি ষ্টাৰ্ট কৰো ৰেডি আৰু গাইস ফেনৰ নয়েজটো আহি থাকিব পাৰে বেকগ্ৰাউণ্ড আপোনালোকে ইগনোৰ কৰি দিয়ক ইগনোৰ কৰি দিয়ক আৰু যদি সাউণ্ডটো যদি কোৱালিটিটো বেছি ভাল নাহে তেতিয়াহ'লে আমি কিবা চেষ্টা কৰিব লাগিব তো এতিয়া আপোনালোকে ভিডিওটো লেটস ষ্টাৰ্ট দ্য ভিডিও গাইস তো লেটস ষ্টাৰ্ট দ্য ভিডিও আমি বা ফটোটো আমি চাব আৰম্ভ কৰোঁ নাম্বাৰ 1 মই অন কৰোঁ তো গাইস এইটো মোবাইলটো স্ক্ৰীন ৰেকৰ্ডিং মই অন কৰি লৈছোঁ আৰু ইয়াতে চাইডত আহি থাকিব আপোনালোকে চাই থাকিব তো মই স্ক্ৰীন ৰেকৰ্ডিং অন কৰি লওঁ Ignore my face too. বহুত গৰম অন কৰি লৈছোঁ গাইস অন কৰি লৈছোঁ তো এতিয়া আমি আমাৰ ফাৰ্ষ্ট ভিডিওটো অন কৰিম তো ফটোশ্বপ আছে ন এতিয়ালৈ গ'লো ইয়াতে গৈ কেনে ঐ শুন না কি হ'ল ক তই তাইছিলে কিয় কৈছিলি আৰে বাবা তাইতো এইটো গাইস আমি আমাৰ ওন ভয়েছত কৰিছিলোঁ দেই ফ্ৰেণ্ডে হয় ফাৰ্ষ্ট পৰা তই তাইছিলে কিয় কৈছিলি আৰে বাবা তাইতো মোৰ ফ্ৰেণ্ডে হয় আৰু মই কোন হয় তাইতো মোৰ হ'বলগীয়া মানুহজনী আকৌ আৰু যদি তাইছিলে যোৱা দেখোন হয় তোক কাটি দুচেও কৰিম অ'কে বাবা আজিৰ পৰা নাযাওঁ দে তোক মই খঙো কৰিব নোৱাৰো তো গাইস এইটো মানে আমি যেতিয়া ফ্ৰেণ্ড আছিলো বেষ্ট ফ্ৰেণ্ড আছিলো গাইস ফ্ৰেণ্ড আছিলো নৰ্মেল যেতিয়া আমি ইয়াৰে আগদিনাখন লগ পাইছিলো তাৰ নেক্সট দিনা এইটো ভিডিও এইটো ক্ৰিয়েট বনাইছিলোঁ কৰা তো মানে মই কৈছিলোঁ যে হ'বলগীয়া মানুহজনী ফাইনেলি হ'বলগীয়া মানুহজনী আৰু তেতিয়া তুমি ভাবিছিলা নেকি হ'ব নাই হ'ব নাই যেতিয়া ফ্ৰেণ্ড আছিলোঁ মানে তেতিয়া এইটো ভিডিও বনালো আৰু দিছ ইজ দ্য ৰিয়েলিটি নাও guys. ইটস কাম টু ৰিয়েলিটি আপোনালোকে আমাৰ ওন ভয়েছৰ ভিডিওটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব আৰু যদি এনেকুৱা ভিডিও লাগে আমি এতিয়াও বনাম এনেকুৱা ভিডিও বনাই দিম নেক্সট দ্য সেকেন্ড ওৱান ये कैसे ये क्या है गाइस व्हाट इज दिस ফুল ছাত্ৰী আছিলো বাপা ঐ এইকেইটা ক্ষীণ আছিলো আমি গাইছ বহুত ক্ষীণ আছিলো এতিয়া আমাক নাতে নধৰে গাইছ তেতিয়া বহুত ক্ষীণ আছিলো আৰু এইগিলা কণ্টেণ্টগিলা আমি টিকটক থাকোঁতে বনাইছিলোঁ যে আৰু গাইছ বহুত অল্ড ভিডিঅ' আছিল আমি মানে বহুত অল্ড ভিডিঅ' আছিল আমি মানে বিচাৰি এইকেইটা ওলাইছোঁ তো থাৰ্ডত যাওঁ এইটো এটা তহে মোৰ জান তয়ে মোৰ শুন তহে মোৰ জান তয়ে মোৰ শুন বাকীবোৰ ফুটুকাৰ ফ্ৰেণ্ড বুকুত বাচি তই আছ বুজিও নুবুঝ যেন তহে মোৰ তেতিয়া মানে আমাৰ বেলেগ কাম নাই আৰু টিকটকত ভিডিঅ' বনাব লাগে ৰাতিপুৱা হ'ল কি ফোন কৰিলে দে যাই আছো ভিডিঅ' বনাবৰ কাৰণে আৰু হৈ গ'ল আৰু ৰাতিপুৱা উঠি চাহ তাহ নাখাই ডাইৰেক্ট ভিডিঅ' বনাই দিনৰ ভাত চাত চব পাহৰি যাওঁ আৰু ইহঁতেতো পাৰে লগতে ময়ো পাহৰি যাওঁ গাইছ কি ভিডিঅ' বনাইছিলোঁ আমি গাইছ দেখিছে না খালি ভিডিঅ' আৰু মানে গোটেই দিনটো গধূলি হৈ যায় ভিডিঅ' বনাওঁতে ক'ত ষ্টেডিয়াম যাই পাওঁ ভিডিঅ' বনাবৰ কাৰণে ক্ষীণ আছিলোঁ এনেকুৱা ক্ষীণ আছিলোঁ ফুল ছাত্ৰী আছিলোঁ গাইছ এতিয়া ভাল লগা হৈছে নে গাইছ কমেণ্ট কৰিব নধৰে আমাক নে কি নাম লাগিব মোক ধৰে দে তোক ধ্যান নকৰে তো গাইছ 4 নম্বৰ ভিডিঅ' এইটো ফাৰ্ষ্ট দিনাখনৰ ভিডিঅ' তো গাইছ মনত পেলাই দিওঁ আমি যেতিয়া আমাৰ ফাৰ্ষ্ট মিট মানে যেতিয়া আমি বেষ্ট ফ্ৰেণ্ড হোৱা নাছিলোঁ ফ্ৰেণ্ডো নাছিলোঁ একো নাছিলোঁ ফাৰ্ষ্ট আমি লগ ধৰিছিলোঁ লগ ধৰাই দিনাই আমি ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ লগ ধৰাৰ দিনাই বনাইছোঁ ফাৰ্ষ্ট লগ আমাৰ ফাৰ্ষ্ট মিটত আমাৰ ফাৰ্ষ্ট ভিডিঅ'টোৱে ভাইৰেল হৈ গৈছিল মোৰ টিকটক থাকোঁতে টিকটকত ছেকেণ্ডটো ভাইৰেল হৈছে এতিয়া মই আমাৰ ফাৰ্ষ্ট মিটৰ ছেকেণ্ড ভিডিঅ'টো দেখাই আছোঁ গাইছ মানে একে ড্ৰেছতে ছেকেণ্ড ভিডিঅ'টো দেখাই আছোঁ এই গাড়ীগিলা আহি থাকে গাইছ এক ছেকেণ্ড গাড়ীলৈ যাই ল'ব বাই বাই ভিডিঅ'টো চলি আছে তো গাইছ আমাৰ 4 নম্বৰ ভিডিঅ' এতিয়া ফাৰ্ষ্ট আপোনালোকে কৈছে ফাৰ্ষ্ট আমাৰ तुझे
करता है सलामियां अर्ज़ियां তো তেতিয়া ফাৰ্ষ্ট মিটতে আমাৰ এনেকুৱা ভিডিঅ'ৰ আমাৰ এনেকুৱা মানে কি বুলি কয় এইটো নিশ্চয় ফিলিংছটো আহি গৈছিল ভিডিঅ'ত মানুহৰ ফিলিংছ এটা লাগে যে ফিলিংছটো হ'লে ভিডিঅ'টো ভাল হয় মানে আমাৰ প্ৰথম দিনা আমাৰ প্ৰথম দিনৰ পৰাই কি ফিলিংছটো আহি নাজানো কি ভগৱানে কি মিলাইছে মানে আৰু গম আমি নাপাওঁ ভাবা নাছিলোঁ যে আমি ৰিলায়েন্সৰ পৰা আহিম বুলি মানে Best- কি হৈ গ'ল মানে তাৰপিছত আমি বেষ্ট ফ্ৰেণ্ড হ'লো সেইটোৱে। মানে কি জানে বেষ্ট ফ্ৰেণ্ড হোৱাৰ টাইমতো মানে ই নোহোৱাকৈ মোৰ একো কাম নহয় মানে এনি টাইম খালি লগ কৰিব লাগে আৰু সেনেকুৱা টাইপৰ আছিলোঁ আমি ৰাতিপুৱা 5টা বজাত উঠি কেনে যোৱাও ৰেকৰ্ড আছে আমাৰ তো এতিয়া কি বুলি কয় আমাৰ 2021ৰ সৰস্বতী পূজাৰ দিনা মোৰ এক মানে ৰিলেশ্যনশ্বিপটোৰ মানে চকুটো আহি গ'ল আৰু নদীটো হৈ গ'ল সি মানে চকুটো দিয়ে মই তথাপিও ভবা নাছিলোঁ আৰু ইমান কিন্তু মই তথাপিও ইমান ভবা নাছিলোঁ আৰু ই যে মোক যে ভাল পাব সেইটো আৰু কোনে জানে তো বাৰু এইবিলাক বাদ দিলোঁ আমি এনেকুৱা এটা লাভ ষ্টৰী এটা ভিডিঅ' দিম বাৰু এইটো পাছত আমি গোটেইখিনি ডিটেইলছ পাম আপোনালোকক গোটেই ডিটেইলছ পাম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে তেনেকৈ তো আগে এইটো ভিডিঅ' আপোনালোকে এনজয় কৰক গাইছ চাই লওক এতিয়া আমি নেক্সট যাম আমাৰ ইনষ্টাগ্ৰামৰ হাইলাইটত মানে বহুত পুৰণা পুৰণা Story আছে। ফটোজ আছে মোৰ- হৈ যাব। মোৰ বাৰ্থডে ফাৰ্ষ্ট লাইফৰ ফাৰ্ষ্ট ছাৰপ্ৰাইজটো ই দিছে আৰু সেইটো মানে চবতকৈ ফাৰ্ষ্ট ছাৰপ্ৰাইজ আৰু এতিয়া ভিডিঅ'টো- 2021ত বেষ্ট ফ্ৰেণ্ড থাকোঁতে টিকটকৰ ওল্ড ভিডিঅ'কেইটা চালে মানে যিকেইটা আছিল সেইকেইটা আপোনালোক দেখাই দিলোঁ আৰু যদি পাওঁ পিছলৈকে দেখাম এটা ইনষ্টাগ্ৰামত আছে ৰ'ব এক ছেকেণ্ড ৰ'ব ইনষ্টাগ্ৰামত আছে ৰ'ব মই এটা আপলোড আৰু এটা আছে গাইজ এইটো চাওক এইটো আমাৰ এটা ভিডিঅ' তুমি যদি বুঝা প্ৰেমৰে মাজতে এইটোৰ মাজতে আমাৰ মাতবোৰ বন্ধ হৈ গৈছিলে তো এই ভিডিঅ'টো মানে মই আকৌ ৰিক্ৰিয়েট কৰি কিনে ইনষ্টাগ্ৰামত আপলোড কৰিছিলোঁ কৰিছোঁ, এইটো ইউটিউবৰ ভিডিঅ'। ইনষ্টাগ্ৰামত লিখাই আছে গোয়িং বেক টু 2020 বুলি লিখাই আছে তো এতিয়া চাওক। কাষতে আহি ৰবা তুমি মাতো মোৰ মনৰে আশা গোপনে ধৰা দিবা চলিয়া চলিয়া বাতাতে বাতাতে কাষৰলে আহি ই মাজতে মানে মোৰ প্ৰতি চাগে কিবা ফিলিং আহিছে ই মাজতে মোক ব্লক কৰা বন্ধ কৰি দিছিলে বেষ্ট ফ্ৰেণ্ড হোৱাই নাই এতিয়াও এইটো নাছিলোঁ ফ্ৰেণ্ড তো ভিডিঅ' বনাই মানে ইমান আমনি লাগিল যে মাজতে ভিডিঅ' ষ্টপ হৈ গ'ল তাৰপিছত আৰু ঘপককৈ এদিন ফোন আহিল যে ইউটিউবত এটা ভিডিঅ' বনাব লাগে এতিয়া আহিল আৰু ময়ো গ'লোঁ দৌৰি তাৰপিছত এইটো ভিডিঅ' ইউটিউবৰ ভিডিঅ' এইটো হয় ক্ৰিয়েটত মানে এনেকুৱা যে এইটো যে বয়ফ্ৰেণ্ড হৈ গ'ল সি মোৰ ভিডিঅ'টো আৰু এই যোনটো ভিডিঅ' দেখিছে আমি যে কথা পাতি আছোঁ আমি কি কথা পাতি আছোঁ জানে তোমাৰ নম্বৰটো দিয়া এনেকৈ কিবা কিবি কথা হ'লে তাৰপিছত কি কৈছে মোক এটা আপি চাই দিবিচোন তো গাইজ চাই লওক मैं ही करती गल्ला क्यों नहीं करता तू তুমি মোৰে হলে দেখি কৈ আছে মোক আপি এটা চাই দিবিচোন আপি নম্বৰ দিবিচোন এনেকৈ আছে সি আৰু আছিল না এটা পুৰণা ভিডিঅ' মই আপলোড কৰিছিলোঁ এইবিলাক কথা এতিয়া মই ইনষ্টাগ্ৰাম অন কৰি আছোঁ তো গাইছ আমি ভিডিঅ'ৰ মাজত আমাৰ খানা আহি গ'ল মানে আমাৰ ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো অৰ্ডাৰে দি দিলোঁ আৰু খানাটো আহি গ'লে মই ভিডিঅ'টো অফ কৰি দিব লগা হ'ল এতিয়া আকৌ ৰিক্ৰিয়েট কৰি আছোঁ আকৌ ৰিক্ৰিয়েট দিলোঁ আকৌ ষ্টাৰ্ট কৰি আছোঁ আকৌ বনাই আছোঁ তো চাই থাকক আপোনালোকে আমি খাই ভিডিঅ' বনাই আছোঁ চাই নাই আগতে ভিডিঅ' বনাম তাৰপিছত আগতে ভিডিঅ' বনাম তাৰপিছত খাম ভিডিঅ' মেইন তো আমি এতিয়া আহিছোঁ আমাৰ ইনষ্টাগ্ৰামৰ হাইলাইটত তো ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ নেকি অ'কে তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ফাৰ্ষ্ট হাইলাইট It's my birthday! Surprise! চাউণ্ডটো নাই তো গাইছ এইটো মানে যেতিয়া মই আহিছিলোঁ ন নাই আহিছিলোঁ আহিছিলোঁ ৰিলেশ্যনশ্বিপত আহি কিনে মানে ফাৰ্ষ্ট যেতিয়া ৰিলেশ্যনশ্বিপ আমাৰ থাকে ফেব্ৰুৱাৰী 27ত আমি ৰিলেশ্যনশ্বিপত আহিছিলোঁ আৰু এইটো বাৰ্থডেটো হ'ল মোৰ 13 মাৰ্চত আমি মানে তেতিয়ালৈকে চিক্ৰেট ৰাখিছিলোঁ বেষ্ট ফ্ৰেণ্ড হৈ আছিলোঁ আৰু মানে আৰু যেতিয়া ফাৰ্ষ্ট ৰিলেশ্যনশ্বিপ থাকে তেতিয়া মানে অলপমান লাষ্ট টাইপত থাকে না তো তেতিয়া মানে ডাইৰেক্ট সেই হৈ নাযায় মানে ফাৰ্ষ্টত অলপমান থাকেই আপোনালোকে গম পায় আপোনালোকে তো আপোনালোকে মোৰ ফাৰ্ষ্ট ৰিলেশ্যনশ্বিপত আহি কিনে মই মানে বাৰ্থডে এনেই এটা ছাৰপ্ৰাইজ দিছিলোঁ ৰাতি 12টা বজাত সিহঁতৰ ঘৰত গৈছিলোঁ গাইছ চাওক কম্বলখন যে দেখিছে বিজনেছ কৰি আছিল গাইছ মই টোপনি মাৰি আছিলোঁ আৰু তাতে কি কেইটামান চিৰিকেইটা নাখাওঁ আৰু বাকী এটা চাই ল'লে তো কেনেকুৱা লাগিছে ক'ব আমাৰ মানে ফাৰ্ষ্টৰ পৰা আমাৰ মানে দুটাৰ প্ৰতি বহুত হেভি ফিলিংছ আছিল মানে গাইছ আমি দেখুৱাই নাছিলোঁ তেতিয়া মানে আমি ই কেতিয়াৰ পৰা বেছিকৈ পাগল হৈছে মই আমি ছোৱালী মানুহ আমি লুকাব পাৰোঁ ফিলিংছটো ই কেতিয়াৰ পৰা পাগল হৈছে সৰস্বতী পূজা 16 তাৰিখ আছিল ফেব্ৰুৱাৰী তেতিয়াৰ পৰা ই মানে ভাবি লৈছে আৰু
এই আৰু তেতিয়া মানে এতিয়ালৈকে আৰু আগলৈকে থাকি যাব চাই যাব এই যদি আকৌ ডিষ্টাৰ্ব নকৰে এতিয়া নেক্সট এইটো ফটো হৈছে গাইজ তাৰ এইটো ফটো আহিছিল চাওক এইটো ডেট টাইম আহি গৈছে চাওক 18 মাৰ্চ 2021 বাৰ্থডে हूँ मैं मुझ में खो तू खुद को ढूंढ लेंगे फिर कभी तुझसे এইটো ৰাতিপুৱা মৰ্ণিং ৱাক 5 এপ্ৰিল 2021 এতিয়ালৈকে আমাৰ ৰিলেশ্যনশ্বিপটো মানে ৰাইজে গম পোৱা নাছিল তেতিয়ালৈকে আমি আমি লুকাই ফটো দিছিলোঁ আৰু মানুহ ক'লে আমি একো নকওঁ আৰু বেষ্ট ফ্ৰেণ্ড বুলি ভাবে বুলিয়ে জানে এইটো এটা তাৰপিছত আহি ৰাতিপুৱা চাহ মৰ্ণিং ৱাক কৰি পেলাই টেকেলি পিঠা আৰু চাহ খাব গৈছিলোঁ ৰাতিপুৱা ৰাতিপুৱা আৰু বৰা গাঁৱত আছিলে এইটো আৰু এইটো আছিলে 11 এপ্ৰিল 2021 সেইটো তাৰমানে মোৰ অলপ গা বেয়া এইটোত মানে তাইৰ গাটো বেয়া আছিল গা বেয়া আৰু কি মানে লেডিজ প্ৰব্লেম আপোনালোকে বুজিয়ে পায় তো তেতিয়া মানে তাই মানে লাগে না ট্ৰিটমেণ্ট এটা তেতিয়া মানে তাইক মানে কোকোলা খাই ভাল পায় আৰু মই মানে তেতিয়া তাইক কোৱা নাছিলোঁ নোকোৱাকৈ তাইক মানে কোকোলা লৈ গৈছিলোঁ তেতিয়া মানে ভাল পাওঁতে আৰু গাইছ আগত কোকোলা লৈ গৈছিলোঁ লৈ যাই কিনে এইখন ফটো উঠিছিলোঁ গাইছ হয় না 19 ছেপ্টেম্বৰ 2021 মানে হৈ গ'ল মানে এইখিনিয়ে ভিডিঅ' আছিল আৰু পুৰণা বহুত ভিডিঅ' আছে আমি মানে বিচাৰি পোৱা নাই এতিয়া মানে হঠাৎ ভিডিঅ'টো বনাইছোঁ যিহেতু এইটো যদি ভিডিঅ'ত যদি লাইক আহে তেতিয়াহ'লে আমি আৰু নেক্সট পাৰ্ট বনাম এইটো মানে ফাৰ্ষ্ট পাৰ্ট বুলি আপোনালোকে ধৰি লওক তো এতিয়া মানে আৰু এটা কাম কৰোঁ ভ্লগিং টাইপৰ কৰি দিওঁ লাষ্টৰখিনি অকণমান তো এতিয়া ভিডিঅ'টো শেষ হোৱা নাই তো আমি খাই চাই লওঁ আপোনালোকে চাই লওক ভিডিঅ'টো হোৱাৰ পিছত এতিয়া বাইদেৱে আমাৰ ফ্ৰাইড ৰাইচ ওলাই আছে খাবা নি ভোক লাগিছে মোৰ বহুত ভোক লাগিছে ফ্ৰাইড ৰাইচ এতিয়া আমি বঢ়িয়াকৈ খাই লওঁ গাইছ আপোনালোকে চাই থাকক গাইছ চাই থাকক ইয়াৰে আগৰ ভিডিঅ'টো বহুত মৰম দিছে ন বহুত মৰম দিছে ভাল লাগিছে তো গাইছ মানে এইটো ভিডিঅ'ৰ পিছত আৰু এটা ভিডিঅ' নহয় এইটো ভিডিঅ'ৰ পিছত আপোনালোকে দোকানৰ কালেকশ্যনৰ ভিডিঅ' এটা পাই যাব এইবাৰ নেক্সট কালেকশ্যনৰ ভিডিঅ' পাই যাব কাৰণ আজি মানে মাল আহিব তো আপোনালোকে ভিডিঅ' দিম অফাৰো থাকি যাব সেই ভিডিঅ'টোৰ মাজত এইবাৰ আৰু ধামাকা ব্লগ আহি আছে দুৰ্গা পূজা আহি আছে